everyone, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই আপোনালোকক ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালো। আজি মই আহিছো মোৰ মাহীৰ ঘৰলৈকে। মোৰ মাহীৰ ঘৰ হৈছে দৰং ডিষ্ট্ৰিক্টত। সো আপোনালোককো দেখালো পৰিৱেশটো। এই পৰিৱেশটো চাওক। এই মুকলি পৰিৱেশটিৰ লগতে মই মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মাহীহঁতৰ ঘৰলৈ নহাৰ বহু বছৰেই হ'ল। আজি আহিছোঁ, খুবেই ভাল লাগিছে। ইয়াতে থকা মুকলি পৰিৱেশটো দেখি মনটো আনন্দতে উৎফুল্লিত হৈ পৰিছে, যাৰ ফলত আমি এই মুকলি পৰিৱেশৰ আনন্দ উপভোগ কৰি আছিলোঁ। মোৰ সৰু মাহীহঁতৰ ঘৰত কিছু সময় জিৰণি লৈ আমি যাবলৈ ওলাইছোঁ খতৰা সত্ৰলৈকে। মোৰ মাহীহঁতৰ ঘৰৰ পৰা খতৰা সত্ৰলৈকে দূৰত্ব হ'ব আনুমানিকভাৱে 20 কিলোমিটাৰ। মোৰ লগত থকা ল'ৰাজন হৈছে মোৰ ভাইটি, যাক আমি সকলোৱে মৰমতে ধুন বুলি মাতোঁ। এই সুন্দৰ মুকলি পৰিৱেশটোৰ উপভোগ কৰিবৰ বাবে মই বনালোঁ এটা ৰিলছ। এইটো উপলব্ধ মোৰ ফেচবুক পেজত আৰু মোৰ ইনষ্টাগ্ৰামত। এইটো হৈছে মোৰ ফেচবুক একাউণ্ট আৰু এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম একাউণ্ট। এতিয়া আমি যাম দৰং জিলাত অৱস্থিত খতৰা সত্ৰলৈ। এইখনেই হৈছে খতৰা সত্ৰখন। জগতৰে গুৰু তুমি গুণৰে সাগৰ, কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ। এতিয়া আমি খতৰা সত্ৰৰ বিষয়ে অলপ জানো আহকচোন। অসমৰ অন্যতম পুৰণি সত্ৰ হিচাপে বিবেচিত খতৰা সত্ৰ। এই সত্ৰখন মঙলদৈ চহৰৰ পৰা 22 কিলোমিটাৰ দূৰত্বত অৱস্থিত। অসমৰ দৰং জিলাৰ উত্তৰ অংশত অৱস্থিত খতৰা সত্ৰ অসমৰ অন্যতম বিখ্যাত সত্ৰ। প্ৰায় 500 বছৰ ধৰি জীৱনৰ বিভিন্ন দিশ ধৰ্মীয়, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক ইত্যাদি পছন্দ উৎসাহ প্ৰদানৰ বাবে জনাজাত। মহাপুৰুষ মাধৱদেৱৰ শিষ্য শ্ৰী লোচাকনীয়া গোবিন্দ আটাই 1568 চনত খতৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। খতৰা সত্ৰ সম্পৰ্কে জনশ্ৰুতিৰ পৰা জনা যায় যে গোবিন্দ আটৈয়ে ধৰ্ম প্ৰচাৰৰ যো-জা কৰা অৱস্থাত সেই ঠাইত সৎ অৰ্থাৎ দুষ্ট প্ৰকৃতিৰ লোক 4জন আছিল। স্থানীয় লোকে তেওঁলোকৰ আচৰণক হতাসুৰ বা অতি দুষ্ট প্ৰকৃতিৰ বুলি তেওঁলোকক সৎ বুলি কৈছিল। গোবিন্দ আটৈ আৰু তেওঁৰ লগত অহা ভকতকেইজনে সৎকেইজনৰ মনৰ পৰিৱৰ্তন সাধন কৰি ভক্তি ধৰ্মলৈ ঢাল হোৱাৰ বাবে ঠাইখনৰ নাম সতহৰা বা খতৰা হ'ল। কোচ ৰজা নৰনাৰায়ণৰ দিনতে এই সত্ৰখন প্ৰতিষ্ঠা হৈছিল। এতিয়া আহকচোন খতৰা সত্ৰৰ এই সুন্দৰ পৰিৱেশটি উপভোগ কৰোঁ। এয়া মই খতৰা সত্ৰৰ সুন্দৰ পৰিৱেশটি খুব ধুনীয়াকৈ উপভোগ কৰিলোঁ। ইয়ালৈ আহি মোৰ খুবেই ভাল লাগিছে। এই খতৰা সত্ৰৰ আন এক গুৰুত্বপূৰ্ণ তথা মূল কথা হ'ল এই সত্ৰত নাই সত্ৰাধিকাৰৰ কোনো ব্যৱস্থা। অসমৰ সত্ৰাধিকাৰৰ ব্যৱস্থা নথকা একমাত্ৰ সত্ৰখনেই হ'ল খতৰা সত্ৰ। এই সত্ৰখন পৰিচালিত হয় সমূহৰ দ্বাৰা। গোবিন্দ আটৈয়ে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ বাবে স্থানীয় লোকসকলক অধিক গুৰুত্ব দি সত্ৰৰ সকলো কামত আগবঢ়াই নিছিল। সেয়ে সত্ৰখন সকলোৱে নিজৰ বুলি গ্ৰহণ কৰিছিল। এইজনী হৈছে মোৰ সৰু মাহীৰ ছোৱালীজনী, তাইৰ লগত এনে এটা ৰিলছ বনালোঁ। খতৰা সত্ৰত উঠা কেইখনমান ফটো। এতিয়া আমি খতৰা সত্ৰৰ পৰা উভতি মাহীহঁতৰ ঘৰলৈ গৈ তাত কৰা অকণমান ধেমালি আপোনালোকক দেখাবলৈ ওলাইছোঁ। এয়া হৈছে কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ পথাৰ। ইয়ালৈকে আহিছোঁ আমি। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই এই সুন্দৰ পথাৰলৈ আহিছোঁ। এতিয়া আমাৰ মাজত আছে এইজনী মোৰ, আহাচোন, এইজনী মোৰ মাহীৰ ছোৱালী হয়। হাই।
আৰু এইজনীও মোৰ মাহীৰ ছোৱালী হয় হাই হাই আইতা আইতা এইফালে আহকচোন আহিছো এইজনী মোৰ আইতা হয় নমস্কাৰ নমস্কাৰ আইতাই ধুনীয়া বিহু গীত গায় দেই আপোনালোকক শুনাব আইতাই গাই দিয়া বিহু 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 কি বিহু আমাৰ তিনিটি মাঘ বিহু ভোগালী কাতি বিহু কঙালী বহাগতে ধেমালি কৰোঁ নমস্কাৰ বঢ়িয়া হৈছে সকলোৱে হাত চাপৰি দিয়া এটা আইতাৰ কাৰণে এইজনী হৈছে মোৰ সৰু মাহীৰ ছোৱালীজনী মই সৰু মাহীৰ ছোৱালীজনীৰ লগতে এটা ৰিলছ ভিডিঅ' বনালোঁ এনেকৈ আমি দিনটো উপভোগ কৰিলোঁ হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আমি আহিছোঁ এই সুন্দৰ পথাৰলৈ ফুৰিবলৈ এইজনী হৈছে মোৰ মাহীৰ ছোৱালীজনী আৰু বিহু নাচিবলৈ সুন্দৰ বিহু নাচিব মোৰ মাহীৰ মই নানাচো দেই নালাগে নহ'ব বিচাৰি মাহীহঁতৰ গাঁৱত উঠা কেইখনমান ফটো আজিলৈ ইমানখিনিয়ে ভিডিঅ'টো চাই কেনেকুৱা পালে আকৌ আহিম নেক্সট ভিডিঅ'ৰ সৈতে আজিলৈ বাই